ঐ তই প্ৰশ্ন কৰিলি নাই মই যে নাই কৰা কি কৰোঁ মই ময়ো নাই কৰা। এতিয়াতো আমি যাব লাগিবি বাচিব নোৱাৰো তেন্তে আৰু আমি এতিয়া বেল বাজিলে ভুই দেৰি হ'ব আকৌ। ভুই দেৰি হ'ব নহ'বা আজি যে আমি ঠিকছে গালি খালো ছাৰৰ পৰা আৰু আমাক এতিয়া ছাৰে আমাৰ মাক ক'বগৈ এতিয়া মায়েতো আমাক ঘৰত পিটিব যাওঁ বৈ আমি চিন্তি গোটাই যে ৰাকেট কাৰণে থাকিম আৰু তাই আমাক ৰাখিব তাই আমাৰ প্ৰিয় বান্ধৱী একদম ঐ চিন্তি আছনে নাই তই? আছো কি শুনলো তহঁতৰ তহঁতি ইমান লৰালৰিকে আহিছ যে মোৰ ঘৰলৈ তই কিবা নাজান নেকি কিবা আমাৰ কথা তই বেছি কৰা আৰু ই আমাৰ কথা জানিও সুধিছে মই গম পালো বাৰু আজি আমি তহঁতৰ ঘৰত থাকিম থাকিবি থেংক ইউ চিন্তি। হ'ব দে এতিয়া ফ্ৰেছ হৈ লওঁগে বৈ বৈ যাওঁ আমি। চিন্তি মোক কিন্তু বহুত ভয় লাগি আছে কাইলৈ ঘৰত গ'লেতো সুধিবই আমাক। আণ্টিক বাৰু মই বুজাম কাইলৈ কিন্তু তই মোৰ লগত থাকিবিগে দেই আমাৰ ঘৰত থাকিবিগে নহ'ব আমাৰ ঘৰত থাকিব কাইলৈ তহঁতৰ দুজনী ঘৰৰ ভিতৰত মই এক ঘৰতো নাথাকোঁগৈ চিম্পি যদি তোৰ ঘৰত থাকোঁগৈ মই তেতিয়া ৰিম্পিয়ে বেয়া পাব আৰু ৰিম্পি যদি তোৰ ঘৰত থাকোঁগৈ তেতিয়া মোক চিম্পিয়ে বেয়া পাব তহঁত দুজনীয়ে মোৰ কাৰণে সমান সেইটো অৱশ্যে হয় বাৰু নালাগে থাকিব বাৰু তই আমাৰ ঘৰত দিনত খালি যাবি আৰু খালি যাবি আৰু চিম্পি পালোহি মোৰ কিন্তু বহুত ভয় লাগিছে দেই। সেই ভয় নকৰ মই বাৰু বুজাম খুৰী আছে লগত আমাৰ এই দুজনীও আছে তহঁত দুজনী কথা এটা গম পাইছে হয়নে মানে মা কি মানে হা তোৰ কথা মই চব গম পালোঁ তোৰ কথা কালি আহি পেলাই ছাৰে কৈ থৈ গৈছেহি তই বোলে সদায় বোলে হোমৱৰ্ক নকৰ বোলে বাপেৰেতো খঙত তলি আছে একদম তোক দিব পালে মা মোক গুচোৱা আজি মই এতিয়া হোমৱৰ্ক কৰিম মা খুৰী আহে দুজনীয়ে কৰিব কালি বহুত কান্দিছে আহে দুজনীয়ে হ'ব বাৰু এইবাৰলৈ মই তোক মাক কৈ দিছোঁ বাৰু সঁচাকে নে চিংকি তুমি ঘৰলৈ যাবাই আকৌ মই কিবা এটা বনাইছোঁ খাই যাবা কিবা আৰু চিংকি তুমিও আহা আকৌ খাই লৈ আহি হ'ব বাৰু আণ্টি মই বাৰু ৰখিম এইবাৰ পিছে তহঁত দুজনীয়ে কৰিবিনে নকৰ আকৌ প্ৰশ্ন কৰিম এইবাৰ কৰিম কৰিম হাই ফ্ৰেণ্ডছ আজি আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক এটা কৰি দিব